মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আজিৰ ৰেচিপিটো হৈছে কেঁচা পিঠাগুড়িৰ লাডু। তাৰ বাবে মই লৈছোঁ এপোৱা পিঠাগুড়ি আৰু পিঠাগুড়িৰ বাবে মই জহা চাউল 3 ঘণ্টা সময় প্ৰায় তিয়াই ৰাখিছিলোঁ আৰু তাৰপিছত মই গ্ৰাইণ্ডাৰত পিহি লৈছোঁ আৰু মই 1 বাটি চেনি পিহি লৈছোঁ। লগত মই 3টা ইলাচিও দিছিলোঁ আৰু এয়া মই লৈছোঁ ফ্ৰেছ কোকোনাট। মই নাৰিকলৰ বাকলিটো গুচাই বগা অংশটো মই মিক্সিত পিহি লৈছোঁ আৰু মই যদি আপোনালোকে শুকান নাৰিকলৰ গুড়ি লয় তেতিয়াহ'লে আপোনালোকে গাখীৰ তাত এড কৰিব। যিহেতু মই ফ্ৰেছ নাৰিকল লৈছোঁ সেইবাবে মই গাখীৰ এড কৰা নাই আৰু 1 চামুচ ঘিউ। এতিয়া এই আটাইবোৰ মই একেলগে মিহলাম। প্ৰথমতে পিঠাগুড়িখিনি অলপমান লৰাই তাত চেনিৰ গুড়িখিনি ঢালি দিব আৰু চেনিৰ গুড়িখিনিৰ লগত পিঠাগুড়িখিনি অলপ মিহলাই ল'ব আৰু তাৰপিছত তাতে আমাৰ নাৰিকলৰ গুড়ি দি দিব। যিহেতু মই ফ্ৰেছ নাৰিকল লৈছোঁ সেইবাবে ইয়াত মই গাখীৰ ব্যৱহাৰ নকৰোঁ। কিন্তু যদি আপোনালোকে শুকান নাৰিকল লৈছে বা নাৰিকলৰ গুড়ি লৈছে তেতিয়াহ'লে তাত আপোনালোকে গাখীৰ এড কৰিব পাৰিব। আৰু তাৰপিছতে মই ঘিউ দি পেলাই আটা মঠাৰ দৰে ভালদৰে মিশ্ৰণটো মিহলাই ল'ম আৰু অলপ সময় তেনেদৰেই ভালদৰে আটা মুঠাৰ দৰে মঠি আপুনি বিচৰা ধৰণে শ্বেপ দি পেলাই আপুনি খাব পাৰিব। এইদৰে মই হাতেৰে গোল গোল কৰি মই বনাই ল'ম আটাইকেইটা। আৰু আপোনালোকেও এইদৰে ইচ্ছা কৰিলেও কৰিব পাৰে বা দীঘলীয়া কৰিব পাৰে। আপুনি যি ইচ্ছা সেইদৰে আপোনালোকে কৰি ল'ব পাৰিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইদৰে নতুন নতুন ৰেচিপিৰে সৈতে মই আপোনালোকৰ ওচৰলৈ আহিবলৈ আশা কৰিম। আজিৰ বাবে ইমানেই। থেংক ইউ।